हेलो फ्रेंड्स, वेलकाम टू एडुकेशन लाइब्रेरी। आज আমি আলোচনা কৰিম ফিউচাৰ পারফেক্ট টেন্স। তো ফিউচাৰ পারফেক্ট টেন্স কাক কয়? যি ক্ৰিয়াই ভৱিষ্যতৰ কোনো নিৰ্দিষ্ট সময়ত এটা ঘটনা ঘটাৰ আগতেই আন এটা ঘটনা ঘটি যাব এনে অৰ্থ বুজালে তাক ফিউচাৰ পারফেক্ট টেন্স বোলে। যেনে I shall have done the work. He will have written a letter. तो फ्यूचर परफेक्ट टेंसर गठन प्रणाली সাবজেক্ট প্লাস অক্সিলারি ভার্বর shall have বা will have প্লাস মেইন ভার্ব অফ past participle form প্লাস অবজেক্ট সংযোগ কৰি ফিউচার পারফেক্ট টেন্স গঠন কৰা হয়। যেনে I has a subject, shall have auxiliary verb, ঘোর past participle form হৈছে গান, to school object। এইদৰে subject auxiliary verb doer past form past participle form the work object। ব্যৱহাৰ প্ৰণালী ফিউচাৰ পারফেক্ট টেন্সৰ এটাই ব্যৱহাৰ ভালদৰে মন কৰিব। যি ক্ৰিয়াই ভৱিষ্যতে এটা ঘটনা ঘটাৰ আগতেই আন এটা ঘটনা ঘটি যোৱা বুজায়, তেন্তে নতুনকৈ ঘটা ঘটনাটো হয় ফিউচাৰ পারফেক্ট টেন্স আৰু পাছত ঘটা ঘটনাটো হয় প্ৰেজেন্ট ইনডিফিনিট টেন্সত। এক্সাম্পল, দ্য পেশেন্ট উইল হ্যাভ ডাইড। এইখিনি আছে ফিউচাৰ পারফেক্ট টেন্সত, ব্যৱহাৰৰ পিছৰখিনি আছে প্ৰেজেন্ট ইনডিফিনিটত। ঠিক সেইদৰে বি নাম্বার এক্সাম্পল, উই শ্যাল হ্যাভ রিচ হোম। এইখিনি আছে ফিউচাৰ পারফেক্ট টেন্সত, ব্যৱহাৰৰ পিছৰখিনি আছে প্ৰেজেন্ট ইনডিফিনিট টেন্সত। তো এতিয়া আমি আলোচনা কৰিম কাৰেক্ট টেন্স, কেনেকৈ কাৰেক্ট কৰা হয় এই টেন্সৰ বাক্যসমূহ। I get up, এইখিনি আছে ফিউচাৰ পারফেক্ট টেন্সত, পিছৰখিনি আছে প্ৰেজেন্ট ইনডিফিনিট টেন্সত। তো আইৰ পিছত অক্সিলাৰি ভার্ব, এইটো পাষ্ট ফর্ম, এইটো প্রেজেন্ট ইনডিফিনিটত কারেক্ট করলে এস যোগ হ'ব। ঠিক সেইদৰে এইটো কৰিব একে নিয়ম। তো ফিউচাৰ পারফেক্ট টেন্স আজি শেষ হ'ল। নেক্সট দিন আৰম্ভ কৰিম আমি ফিউচাৰ পারফেক্ট কন্টিনিউয়াস টেন্স। এইখিনিতে এটা কথা, গোটেই বিলাক টেন্স শেষ হোৱাৰ পিছত এটা পৰীক্ষা টাইপৰ অল টেন্স মিলি এটা পৰীক্ষা হ'ব। আৰু মোৰ চেনেলখন সাবস্ক্ৰাইব কৰি ৰাখিব যাতে পৰৱৰ্তী ভিডিঅ'সমূহ পাই থাকে আৰু নটিফিকেশ্যনসমূহ পাই থাকে। গতিকে বেল আইকন বুটানখন বজাই দিব। সো থ্যাংক ইউ।